ওয়েলকাম টু মাই ইউটিউব চ্যানেল গণেশ নাথ ব্লগস। এইটোতো নাইয়ে বৰ্তমান চেনেলটো ডিলেট হৈ গৈছে। তো বৰ্তমান আছে MG নিশান ইউটিউব চেনেল আছে। তো সেইটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিব। তো এতিয়া মানে কি মোৰ লগত দুখন গাড়ী আছে। তো আপোনালোকক আগে পাছে মই গাড়ীৰ আপডেট দিয়ে থাকোঁ। তো ছেকেণ্ড গাড়ী লাগিলে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। ইয়াৰ আগতেও মই 3-4খনমান গাড়ী আপডেট দিছিলোঁ। তো এতিয়া মোৰ লগত আছে দুখন, এখন FZ আছে আৰু এখন পালচাৰ আছে 150 ৰেড কালাৰৰ। তো আপোনালোকে আহিব পাৰে। আৰু পালচাৰখন হৈছে 4 বছৰ আৰু FZ খান হৈছে মোটামুটি 7 বছৰ 2017 আৰু পালচাৰ খান হৈছে 1 বছৰ 4 বছৰ হ'ব। এতিয়া 4 বছৰত আপোনালোকে চাব পাৰে i3745 কিলোমিটাৰ নাকি এনেহেন চলিছে। দিয়াৰ আগতেও মোক একবাৰ চাব, গাড়ীখন আহি চাব, চাই কিনে যদি পচন্দ হয় তেনেহ'লে দাম দৰ ক'ব। আৰু দাম দৰটো মই আপোনালোকক এনেকৈ নকওঁ যাতে বেছি হ'ব বা সেই হ'ব, মিলা প্ৰীতিত দি দিম। কাৰণ কিয় যিখিনি গাড়ী আছে পালচাৰখন, তো আপোনালোকৰ বেছি দাম নপৰে। তো আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যোগাযোগ নম্বৰ মই ওপৰত দি থৈ দিছোঁ। আৰু গাড়ী দুখন হৈছে এই দুখন গাড়ী আপোনালোকে যিকোনো দুখন এখনৰ আহি চাব পাৰে বা দুখন পচন্দ লাগে দুখন আহি চাওক, যোনখন পচন্দ যোনখন দাম দৰে মিলে সেইখনে লৈ যাওক, কথা নাই। দুখন আছে। তো আপোনালোকক এনেকৈ মই আগলৈকে গাড়ী দি থাকিম, আপডেট দি থাকিম। তো আপোনালোকে চাই থাকিব আৰু যদি লাগে তেনেহ'লে যোগাযোগ কৰিব। ইয়াৰে আগতে এখন গাড়ী দিছিলোঁ, গাড়ীখন চেল হোৱাৰ পিছত মোক কণ্টেক্ট কৰিছিল, কিন্তু গাড়ীখন চেল হোৱাৰ 2 দিন পিছতে কণ্টেক্ট কৰিছিল আৰু মানুহটো আহিছিল, তাৰপিছত নাপালে। আৰু এটা মানে কি সেই দুখন আছে, সেই দুখনৰ যিকোনো দুখনৰ এখন আপোনালোকে আহি চাব, চাই কিনে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰি তাৰপিছত ভালকৈ গাড়ী চাড়ী চলাই চাব, সেই চাব কাগজ পাতি চবখিনি ঠিকে আছে, একো এটা কৰিব লগা নাই। তো আপোনালোকে কৰি আৰু যদি কিবা দাম দৰ কিবা বেছি হয় তেনেহ'লে কৈ দিব। তো এতিয়া ডাইৰেক্টলি মই দাম দৰ নকওঁ আপোনাক, মোক ইমান লাগিব বা পালচাৰখনত মোক ইমান লাগিব বা ইমান হ'লে দিম, এনেকৈ নকওঁ। আপোনালোকে আহি পচন্দ কৰিব, গাড়ী চাব, গাড়ী চলাই চাব বা গাড়ীৰ সম্পূৰ্ণ ডিটেইলছটো চাব। চাৰ পিছত আপোনালোকক দাম কম যদিহে মিলে। আৰু বেছি খেলা খোলা নকৰোঁ আৰু বহুত গৰমো আছে সেইটোৰ কাৰণে। তো চাব, যদি পচন্দ হয় আহিব, আহি কিনে চাই দিব আৰু বেছি দেৰি নকৰিব। যদি লগা আছে কোনোবা সোনকালে কৰিব। আৰু এনেই কিছুমানে সুধি থাকে যে গাড়ীখন ইমান হ'লে দিবি, কিমান হ'লে দিবি। তো এনেকৈ সেই কৰি নাথাকিব, যদি দৰকাৰ হয় তেনেহ'লে কণ্টেক্ট কৰিব। তাৰমানে কি ইয়াৰে আগতো বহুতে সোধে কিন্তু চাব কোনো নাহে, এনেই সুধি থাকে। আৰু ভিডিঅ'ত মানে কি প্ৰত্যেকটো ভিডিঅ'তে সোধে কিন্তু ফোন নকৰে, কিন্তু ডিটেইলছখিনি লয়, তাৰপিছত আৰু সেই নকৰে। তো গাড়ীখন মোৰ লগত আছে, আপোনালোকে যেতিয়া আহে তেতিয়াই চাব পাৰিব, কথা নাই। তো দাম দৰটো আমি মিলাই কৈ থাকিম, চাই থাকিব। আৰু এই দুখন গাড়ী হৈছে, চাই কিনে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হয়। আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেনেকৈ আপডেট দি থাকিম, আপোনালোকে চাই থাকিব। আৰু দোকানততো বৰ্তমান বহি আছোঁ, তো সেয়ে আৰু তো চাই থাকিব। আজিলৈকে মানে লগ পাইছোঁ নেক্সট ব্লগত। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চলো বাই।